হেল্ল' বন্ধুসকল, এই চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেইটামান ফেচবুক ট্ৰিক্স, যিকেইটা আমাক অতিকৈ প্ৰয়োজনীয়। কেতিয়াবা আপোনাক কিছুমান ফ্ৰেণ্ডে বা অচিনাকি ব্যক্তিয়ে ফেচবুকত কোনো ফটো টেগ কৰে, যিটো আপুনি আমনি পায়, আৰু সেই টেগসমূহৰ ন'টিফিকেশ্যনবিলাক আহি থাকে। গতিকে টেগ কৰাটো কেনেকৈ অফ কৰিব, সেই বিষয়ে জানিবলৈ আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে আপুনি ফেচবুক অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ওপৰত দেখিবলৈ পাইছে 3 ডটছ। এই 3 ডটছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ছেটিং এণ্ড প্ৰিভেচি ছেটিঙলৈ যাব, আৰু ইয়াৰ পিছত আপুনি ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত আপুনি যাব প্ৰফাইল এণ্ড টেগিং, সেই অপশ্যনত ক্লিক কৰিব। ইয়াৰ পিছত দেখিবলৈ পাব টেগিং অপশ্যন, আৰু ইয়াত লিখা আছে হু কেন চি পোষ্ট ইউ আৰ টেগড ইন অন ইয়ৰ প্ৰফাইল। ইয়াত এভৰিৱান হৈ আছে, আৰু তলত দেখিবলৈ পাইছে when you are tagged in a post, who do you want to add to the audience of the post if they cannot already see। আপুনি এই দুটা অপশ্যন অনলি মি কৰিব, অনলি মি, আৰু তলতো আপুনি অনলি মি কৰিব। ফ্ৰেণ্ডছ হৈ আছে অনলি মি, আৰু তেতিয়া কোনেও আপোনাক কোনো ফটো বা ভিডিঅ'ত আপোনাক টেগ কৰিব নোৱাৰে, আৰু আপোনালৈ কোনো ধৰণৰ ন'টিফিকেশ্যনো নাহে। আৰু যদি আপুনি কিছুমান নিৰ্দিষ্ট ব্যক্তিকহে টেগ কৰাটো বিচাৰে, তেন্তে আপুনি হু কেন চি পোষ্ট ইউ আৰ টেগ ইন অন ইয়ৰ প্ৰফাইল, তাত গৈ আপুনি 4 নম্বৰ দেখিবলৈ পাইছে ফ্ৰেণ্ডছ একচেপ্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যিকেইজন ফ্ৰেণ্ডক আপুনি বিচাৰে, অৰ্থাৎ টেগ কৰাটো বিচাৰে, সেইকেইজন ব্যক্তিহে আপোনাক ইয়াত টেগ কৰিব পাৰিব। আৰু কেতিয়াবা আমাৰ ফেচবুকত অটো প্লে অপশ্যনটো অফ হৈ থাকে, অৰ্থাৎ আমি যেতিয়া ফেচবুক খোলোঁ আৰু যেতিয়া ভিডিঅ' পাওঁ ফেচবুকত, তেতিয়া অটো প্লে হৈ যায়, অৰ্থাৎ নিজে নিজেই ভিডিঅ'টো চলি যায়। তেতিয়া আমাৰ কি হয়, ডাটা খুব কম সময়তে শেষ হৈ যায়, আৰু কেতিয়াবা কিছুমান ঠাইত অসুবিধাৰ সন্মুখীন হয়। যেতিয়া আপুনি ফেচবুকটো খুলি দিয়ে বা অ'পেন কৰে, তেতিয়া পটকৈ ভিডিঅ'টো চলি যায়। সেইটো অপশ্যন কেনেকৈ আপুনি অফ কৰিব, আপুনি 3 ডটছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ছেটিঙলৈ যাব। ছেটিঙলৈ গৈ একেবাৰে তলত দেখিবলৈ পাব মিডিয়া এণ্ড কণ্টেক্টছ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তললৈ যাব। তলত দেখিবলৈ পাইছে অটো প্লে অন মোবাইল ডাটা এণ্ড ৱাইফাই কানেকশ্যনছ কৰি থোৱা আছে। এই অটো প্লে অপশ্যনটো অফ কৰিবলৈ হ'লে আপুনি নেভাৰ অটো প্লে ভিডিঅ'ছ, ইয়াত ক্লিক কৰিব, আৰু আপোনাৰ ভিডিঅ'বিলাক অটো প্লে নহ'ব, অৰ্থাৎ অটো প্লেটো অফ হৈ যাব। ধন্যবাদ বন্ধুসকল। যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে বা আপুনি উপকৃত হৈছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। ধন্যবাদ।